ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি 5 নম্বৰটো কৰিলোঁ এই ভিডিঅ'টো আমি 6 নম্বৰ প্ৰশ্নটো কৰিম 6 নম্বৰ প্ৰশ্নটো কি কৈছে এবাৰ পঢ়ি লওঁ আহা 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটোৰ দিয়া আছে এটা ৰৈখিক সমীকৰণ দিয়া আছে মনত ৰাখিবা এটা ৰৈখিক সমীকৰণ দিয়া আছে তো প্ৰশ্নটো মেইন কথাটো ইয়াৰ পৰা আৰম্ভ হৈছে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা সো আমি আৰু এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰিব লাগিব দেই এটা দিয়া আছে আৰু এটা ৰৈখিক সমীকৰণ লিখিব লাগিব যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো কটা হ'ব এই তিনটা ভিতৰত এই তিনটা হ'ব মানে কটাকটি এটা সোৱা এটা ৰৈখিক সমীকৰণ দিয়া আছে আমি আৰু এটা ৰৈখিক সমীকৰণ লিখিব লাগিব যাতে এই দুটাই লগাই কি পাব কটাকটি কৰা ৰেখা পাব তো সোৱা মই এটা কৰি দিও তোমালোকে এটা কৰিলেহে বুজি পাবা প্ৰথমটো কি কৈছে কটাকটি কৰা ৰেখা হ'ব লাগিব হয়নে তো কটাকটি কৰা কন্ডিশনটো কি আছিল হেতু মনত ৰাখিব লাগিব মনত পেলাব লাগিব পোন প্ৰথমে আমি তো সোৱা কটাকটি কৰা কন্ডিশনটো এইটো পেজত আছে মই দেখাই দিছো পেজটো লুটিয়াই সোৱা কটা এতিয়া পেজ নম্বৰ এইটো কিমান দুটামান বেক কৰে পেজ 50 সোৱা যেতিয়া এই কন্ডিশনটো হয় তেতিয়া ৰৈখিক সমীকৰণ দুটা কি হয় কটাকটি হয় হয়নে পৰস্পৰ কটাকটি কৰে এই কন্ডিশনটো হ'ব লাগিব ঠিক আছে এতিয়া আমি কৰি আছো 6 নম্বৰটো তো এটা সমীকৰণ দিয়া আছে আৰু এটা সমীকৰণ লিখিম যাতে এইটো হ'ব তো আহা কৰি লওঁ পটাপট আমি 1 নম্বৰটো কৰিম 1 নম্বৰত কি কৰিব লাগিব কটাকটি কৰা ৰেখা উলিয়াব লাগিব আমাক কি দিয়া আছে মেইন সমীকৰণটো কি দিয়া আছে 2x + 3y - 8 = 0 তো সো আমি আৰু এটা সমীকৰণ ইয়াত লিখিব লাগিব ইয়াত আমি আৰু এটা সমীকৰণ লিখিব লাগিব যাতে কি হ'ব দুটা এই ৰৈখিক সমীকৰণ জোৰ লগ হয় এটা কটাকটি কৰা ৰেখা হ'ব হয়নে তো সোৱা ইয়াত 2 আছে নহয় 2 আছে তো একো নাই ইয়াতো আমি 2x লিখিলো খালি ইয়াত কিবা বেলেগ লিখি দিও যাতে নিমিলিব এইটো ইয়াত যেনেকৈ 4y লিখি দিলো ঠিক আছে -2 লিখিলো = 0 এটা সোৱা এই দুটাক যদি আমি এটো নিজে কেলে লিখিলো তোমালোকৰ যি মন যায় হেতু লিখিব পাৰা উল্টা ইয়াৰ লগত এটো নিমিলা লিখি দিয়া মানে তো ইয়াক সোৱা আমি a1/a2 এই ফৰ্মুলাটো যদি বহাও b1/b2 = c1/c2 তেতিয়া সোৱা কটাকটি কৰা ৰেখা ওলাব a1 মান 2 a2 2a হয় b1 কিমান 3 ইয়াত 4 ইয়াতে কটাকটি হৈ গল সোৱা এইটো মিলা নাই হয়নে এটা কটাকটি কৰা ৰেখা হয়নে নহয় কটাকটি কৰা ৰেখা বুজি পালা তো এইটো যেটো আমি বনালো এটো নিজে বনালো কেনেকে বনালো সোৱা মই নিজে জানি বুজি লিখিলো এইটো মিলিছে কিন্তু এইটো নিমিলা লিখিলো তো নিশ্চয় মই জানো এটো কটাকটি যাব তো তোমালোকে তেনেকে বনাব পাৰা 2 নম্বৰটো সমান্তৰাল বুলি কৈছে হয়নে তো কোনটো কন্ডিশন হলে সমান্তৰাল হয় হেতু তোমালোকে আগতে বুজি ল'ব লাগিব তো 2 নম্বৰটো আমি কৰিম এতিয়া 2 নম্বৰটো কৰো হা 2 নম্বৰটো এইটো ওপৰটো যেনেকৈ আছে তেনেকৈ লিখিলোৱা মানে এইটো যেনেকৈ আছে তেনেকৈ লিখিলোৱা 3x - 8 = 0 তো আৰু এটা লিখিব লাগিব যাতে সমান্তৰাল হ'ব আগতেকে আমি জানিব লাগিব কি সমান্তৰাল হলে কোনটো কন্ডিশন হয় হা এইটো কন্ডিশন হলে সমান্তৰাল হয় সোৱা a1/a2 = b1/b2 not equal c1/c2 মানে এইটো আৰু এইটো সমান নহয় তো মই কি লিখিম সোৱা ইয়াত মই লিখিম এইটো সমান আছে ঠিক আছে প্লাস এইটো সমান লিখি দিও খালি এইটো সমান নিলিখি ইয়াত কিবা বেলেগ লিখি দিও মানে এটা সমান নহব যেনেকৈ 2 আছে যি লিখি দিও মানে তো ইয়াক যদি আমি ফৰ্মুলাত বহাও সোৱা a1/a2 b1/b2 c1/c2 এই ফৰ্মুলাত যদি বহাই দিও a1 কিমান আছে 2 বহাই দিও a2 কিমান আছে 2 বহাই দিও b1 কিমান আছে 3 বহাই দিও b2 কিমান আছে 3 বহাই দিও c1 -8 আছে এইটো -2 আছে তো সোৱা 2 গুণ 2 হ'ব 3 গুণ 3 হ'ব ঠিক আছে তো ইয়াত a1 = 1 পালো এটো সোৱা মাইনাস কটাকটি গল 2 4 গুণ কিমান 8 হয়নে নহয় ইয়াত আমি কিমান পালো 4 তো এইটো মিলিছে কিন্তু এইটো লগত এইটো মিলা নাই এইটো কন্ডিশন হল এইটো কন্ডিশন হলে কি হ'ব ই সমান্তৰাল হ'ব ই সমান্তৰাল বুজি পালা এতিয়া 3 নম্বৰটো মিলি যোৱা ৰেখা বুলি কৈছে 3 নম্বৰটো কৰি লওঁ ইয়াতে কৰি লওঁ পটাপট 3 নম্বৰটো উলিয়া আকৌ এইটো ওপৰটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা ঠিক আছে তলত আমি মেইন সমীকৰণটো লিখিব লাগে আমি নিজে যেটো বনাম দেই তো একে বেলেগ এটা লিখিব লাগে মানে ইয়াৰ তো গুটেখিনিতে একে লিখিলে আমাৰ নহব সোৱা একে লিখিলে গুটেখিনি একে হৈ যাব
তো ইয়াকে লিখি দিওঁ, একো নাই, ধৰা মিলিলে হ'ল, মিলি যোৱা ৰেখা উলিয়াব কৈছে ন। তো ধৰা ইয়াত আমি 4 কৰি দিওঁ, 1/2 ওলাব। ইয়াত 6 কৰি দিওঁ, 1/2 ওলাব। ইয়াত 16 কৰি দিওঁ, 1/2 ওলাব, হয়নে? 1/2 1/2 1/2 কৰি দিলোঁ। মানে ইয়াক যদি ফৰ্মুলাত বহাওঁ A1/A2 B1/B2 সমান C1/C2, এই ফৰ্মুলাটোত যদি বহুৱাই দিওঁ, তেতিয়া চোৱা কি হ'ব, 2/4 সমান 3/6 সমান 8/16 আছে, হয়নে? কটাকটি যাব। এতিয়া চোৱা 2 এগুণ 2 2 দুগুণ 4 মানে কিমান 1/2, 3 এগুণ 3 3 দুগুণ 6 1/2, ইয়াতো 1/2, 8 এগুণ 8 8 দুগুণ 16 1/2। তো চবতে সমান পাইছোঁ নহয় ছাত্ৰ ছাত্ৰীসকল, চবতে সমান পাইছোঁ নহয়। পৰীক্ষাত চোৱা, পৰীক্ষাত এতিয়া কোনবিলাক লিখিবা কোনবিলাক নিলিখিবা মই কৈ দিছোঁ। তোমালোকে ইয়ালৈকে লিখিলেও হ'ব, এই তলৰবিলাক নিলিখিলেও হ'ব, জাষ্ট তোমালোকক বুজাবলৈ লিখিছোঁ। যদি লিখিব মন আছে তোমালোকে লিখিব পাৰা, ঠিক আছে। মই কৈছোঁ এইটো অকল এইবোৰ লিখিলে হ'ব, এইটো লিখিলে হ'ব, এই দুটাক লিখিলে হ'ব, এই দুটা তোমালোকে নিলিখিলেও হ'ব, বা দেখুৱাই দিব পাৰা, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিলে যদি এটা ভিডিঅ'টোক লাইক কৰি দিয়া, লগতে ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাবা।